আমাৰ ইয়াতে কি হয় বহুত মানুহক দেখা গৈছে যে একদম খোৱা বাদ দিয়ে তুমি যেনেকৈ কৈছা দিনতে খাই দিলে বা ৰাতিটো একো নাখালে এভয়েড কৰিলে ৰাতি বোলে একো নোখোৱাকে থাকিলে 3টামান বজাত খাই দিলে ৰাতিপুৱা 1টা বজাত খাই ৰাতিপুৱা 7টামান বজাত খাইছে আবেলি 3টা বজাত খাইছে ৰাতিটো একো নোখোৱাকে থাকিলে weight loss হ'ব আৰু নিউট্ৰিশনালিও বহুত উইক হ'ব আৰু when মানুহটো নিউট্ৰিশনালি যেতিয়া উইক হৈ যায় তাৰ ইমিউনিটি কমি যাব ইমিউনিটি কমাৰ লগে লগে বেলেগ বেমাৰ আহা তোমাৰ চান্সটো থাইৰয়ডত ফুলকবি বন্ধাকবি এইবোৰ নাখায় এতিয়া যদি থাইৰয়ড পেশেন্ট এজনে ফুলকবি বন্ধাকবি খায়ও যদি সেইটো সদায় নাখায় সদায় নাখায় আৰু যেতিয়া খাই কমকে খাব গোটেই বোলে ভাত দালি নোখোৱাকে অকল ফুলকবি বন্ধাকবি খাইছে সৰু মাছ খাব বুলি কওঁ আমি ডায়াবেটিক পেশেন্ট বিলাকক কওঁ যে আপুনি যদি মাছ মাংসৰ কথা সুধে কয় যে লোকেল মুৰ্গী খাব পাৰিব আৰু সৰু মাছ খাব পাৰিব এতিয়া সৰু মাছ খোৱাৰ লগে লগে তাহঁতে সৰু সৰু মাছ যিবোৰ পায় সেইবোৰ খোৱা ষ্টাৰ্ট কৰে আল্টিমেটলি ইউৰিক এসিড বাঢ়ি যায় নমস্কাৰ সকলোকে মই ডায়েটিশিয়ান ঋতুমণি আজিৰ যেটো আমাৰ মাহ চলি আছে সেপ্টেম্বৰ মাহ আমি ন্যাশনাল নিউট্ৰিশন মান্থ হিচাপে সেলিব্ৰেট কৰো আৰু ফুড লৈ কেনে নিউট্ৰিশন লৈ কেনে আমাৰ পাব্লিকৰ বহুতখিনি ডাউটস আছে এই কাৰণে আজি মই এটা ডক্টৰ সিৰিজ আৰম্ভ কৰিব খুজিছো যত আমাৰ ওচৰত থাকিব ডক্টৰস আৰু তেওঁলোকৰ পৰা আমি জানিম যে ফুড আৰু নিউট্ৰিশনৰ বিষয়ে তেওঁলোকে কি ক'ব খোজে সো আজি আমাৰ লগত আছে ডক্টৰ অতনু বসুমতাৰী তেওঁ এমডি মেডিসিন হয় আৰু তেওঁ স্বাগত হস্পিটেল ৰিসাৰ্চ সেন্টাৰ বঙাইগাঁৱত কৰ্মৰত হয় আৰু আজি ছাৰৰ পৰা আমি কেইটামান কোৱেশ্চন সুধিম বাৰ্নিং কোৱেশ্চন যিবিলাক বহুত কমন কথা হয় আমাৰ কমন কোৱেশ্চন হয় আমাৰ পাব্লিকৰ তাৰেই কথাখিনি আজি ছাৰৰ পৰা সুধিম ছাৰ ধন্যবাদ লোকেল ফুড উইজডমৰ চেনেললৈ অহাৰ বাবে আৰু সকলোৰ ওচৰতে আপোনাৰ যিখিনি কথা ক'ব লগা আছে আমাৰ পাব্লিকক সেইখিনি জনোৱাৰ বাবে আপোনাৰ কিছুমান কোৱেশ্চন আছে জেনাৰেল ফুড আৰু নিউট্ৰিশন লৈ কেনে তো আমাৰ যিবিলাক পেশেন্ট আছে মানে ডায়াবেটিস পেশেন্ট হাইপাৰটেনসিভ মানে হাই বিপি থকা পেশেন্ট তেওঁলোকে কি কৰে স্যাৰ গাখীৰত বনোৱা মানে খাদ্যবস্তু যেনেকে পনীৰ দৈ বা মাছ ডাঙৰ মাছ একেবাৰে নাখায় মাংস নাখায় অকল দালি ভাত বা নিৰামিষ তেনেকুৱা খাই থাকে সো এইটোৱে তেওঁলোকৰ ওভাৰঅল হেলথত কি ইম্পেক্ট কৰিছে বা ইজ ইট নেসেসাৰী স্যাৰ গুটেখিনি বন্ধ কৰা So thank you first of all for choosing me to appear in your this channel and মানুহবিলাকক সজাগত কৰিবলৈ কাৰণে যে মোক যে চুজ কৰিছা তো তোমাৰ যোনটো কোৱেশ্চন আছে যে ডায়াবেটিস আৰু হাইপাৰটেনসিভ পেশেন্ট বিলাকে যাৰ ডায়াবেটিস আছে যাৰ হাইপাৰটেনসিভ আছে বা যিবোৰ প্ৰি হাইপাৰটেনসিভ যিবোৰ ডায়াবেটিস হ'বলৈ চান্স আছে বা যিবোৰৰ ফ্যামিলিত আছে বা যিবোৰ প্ৰি ডায়াবেটিক যিবোৰৰ সুগাৰ এবাৰ হয়তো বা দুবাৰ হয়তো হাই আহিছিল মাজতে খোৱা বোৱা অলপমান কমাই পিনে তেখেতসকলৰ সুগাৰটো এতিয়া কন্ট্ৰল আছে নট অন মেডিকেশন হেনেকুৱা মানুহবিলাকে বহুত খোৱাটো কন্ট্ৰল কৰে হেতু তোমাৰ কোৱেশ্চন হয় ফিশ মিট বাদাম সাদাম এইবোৰ সব বাদ দি দিয়ে একদম নিৰামিষত থাকে দালি ভাত অলপমান সবজি হেনেকে থাকে বহুত দিনৰ পৰা হেতু তোমাৰ কোৱেশ্চন হেতু কিবা ইম্পেক্ট কৰিব নেকি একচুয়ালি কি হয় আমাৰ যিবোৰ হাইপাৰটেনসিভ পেশেন্টৰ কাৰণে যিবোৰ প্ৰেছাৰ থকা পেশেন্ট ইহঁতৰ কাৰণে এটা বস্তুই বহুত ইম্পৰ্টেন্ট হল এটো হল নিমখ যিমান পাৰে কমাব লাগে তাহাতৰ খানা আৰু যিমান তোমাৰ বাহিৰা ফুড আছে যিমান বাহিৰা তোমাৰ ফাস্ট ফুড বা জাংক ফুড আছে এইবোৰত বা বিস্কিটে হওক বা যিবোৰ হল নিমকি হওক চানাই হওক এইবোৰত নিমখ থাকে প্ৰথম কথাটো হল হেতু নিমখটো কমাব লাগে আদাৰ দেন দ্যাট বেলেগ বস্তু কমোৱাটো এনেকুৱা হেৰি নাই অফ কোৰ্স মাছ মাংসটো এটা লিমিটত খাব লাগে আৰু এই যেতিয়া হাইপাৰটেনসিভ পেশেন্টে এজনে এনেকে যদি কন্টিনিউ কৰে খানাটো তেখেতসকলৰ ডায়াবেটিস হোৱা চান্সটো কমে হৈ যায় অটোমেটিক কমি যায় এতিয়া কথাটো আহিল ডায়াবেটিস পেশেন্ট আমি জানো যে ডায়াবেটিস পেশেন্ট এজন যদি হৈছে তেনহলে হি মিঠাটো বাদ দিব লাগিব কিয় বাদ দিব লাগিব কাৰণ ডায়াবেটিস পেশেন্ট মানে তাৰ সুগাৰটো হাই থাকিব আৰু হি যদি মিঠাটো যদি খায় তেনহলে আৰু সুগাৰ হাই হ'ব আৰু সুগাৰ হাই হোৱাৰ লগে লগে তাৰ বহুত কমপ্লিকেশন যিবোৰ ডায়াবেটিসৰ মাইক্ৰোভাস্কুলাৰ কমপ্লিকেশন বা যিবোৰ মাইক্ৰোভাস্কুলাৰ কমপ্লিকেশন চকুতে হওক বা কিডনিতে হওক সেইবোৰ কমপ্লিকেশন আহা ষ্টাৰ্ট হয় কাৰণ সুগাৰটো কন্ট্ৰল কৰিবলৈ কাৰণে তেখেতৰ মানে ব্লাড সুগাৰটো কন্ট্ৰল কৰিবলৈ কাৰণে মিঠা বস্তু বাদ দিব লাগে যিকোনো ৰকমৰ মিঠা বস্তু বাদ দিব লাগে ডায়াবেটিস প্ৰি ডায়াবেটিস পেশেন্টে আকৌ যাতে তাহাতৰ মানে ডায়াবেটিস যাতে ফুল ফ্লেজড ডায়াবেটিস যাতে নহয় হেতু কাৰণে মিঠা বস্তু বাদ দিব লাগে মিঠা বস্তু বাকি তাহাতৰো এটা কথা যে তাহাতি যে মাছ মাংস খোৱা বাদ দিব বা সবজি কিবা ইটো সবজি হিটো সবজি খোৱা বাদ দিব বা আপোনাৰ নাটস বা এইবোৰ খোৱা বাদ দিব হেতু নহয় খাব লাগে সব কিন্তু লিমিটত খাব লাগে ইয়াতে মই এটা কথা ক'ব বিচাৰো যে হাইপাৰটেনসিভ পেশেন্ট বিলাকৰ এটা আছে ডেছ ডায়েট বুলি আছে মোৰ মনত পৰিলে ডায়েটাৰী এপ্ৰোচ টু ষ্টপ হাইপাৰটেনশন ডেছ ডায়েট এতিয়া তাৰমানে কিছুমান ষ্টাডিজত দেখা গৈছে যে ডেছ ডায়েট যদি ফলো কৰে ডায়েটাৰী এপ্ৰোচ টু ষ্টপ হাইপাৰটেনশন এইটো ফলো কৰে তেতিয়া তেখেতসকলৰ
ডায়াবেটিস হওয়াও চান্স কমি যায় হাইপারটেনসিভ পেশেন্ট বা যিকোনো নন হাইপারটেনসিভ পেশেন্ট ক্যান অলসো follow the DASH diet dietary approach to stop hypertension so that they don't get hypertension in the future তো হেতুৰ কাৰণে তাৰমানে ইফালে তোমাৰ এটো যদি ফলো কৰে তেতিয়া তোমাৰ ডায়াবেটিসও কমি যায় কিন্তু ড্যাশ ডায়েটত আকৌ তুমি যেতিয়া চাবা লিষ্টটো ড্যাশ ডায়েট what are the things associated by included in the ড্যাশ ডায়েট যদি চাবা তেতিয়া দেখিবা everything is included there except for sugar and salt তোমাৰ গ্ৰেইনসও আছে ফুডৰ ভিতৰত সব নাটসও আছে প্ৰটিনও আছে মিল্কও আছে ইভেন লো মানে লো ফেট মিল্ক বা লো ক্যালোরি মিল্ক এগুলো আছে তো হেতুৱে কথা they can take everything সব খাব পাৰে লিমিটত খাব লাগে ড্যাশ ডায়েট ফলো কৰিলে ইফালে হাইপাৰটেনশন আৰু ডায়াবেটিস দুটাও মানে এভয়েড কৰা যায় বা কন্ট্ৰোল কৰা যায় এপাৰ্ট ফ্ৰম দ্যাট মেডিসিনটো আছে কিন্তু যদি একদম নোখোৱাকে থাকে ডায়াবেটিস পেশেন্টৰ আকৌ মেডিসিনটো খাই আছে একদম বলে একোৱে খোৱা নাই তেতিয়া আকৌ মেডিসিনে আকৌ বেছিয়ে কাম কৰা ষ্টাৰ্ট কৰিব আৰু যদি মেডিসিনটো নাখাও মই একো নোখোৱাকে থাকিম হেনে ক'লে তাহাঁতৰ নিউট্ৰিশনত এফেক্ট কৰিব তেতিয়া আৰু বেলেগ বেমাৰ আহিবগে টিবি সিবি হ'বলৈ চান্স আহি যায় ইমিউনিটি কমি গলে বা নৰ্মেল ভাইৰেল ফিভাৰ বিলাক বেছি হোৱা চান্স হৈ যায় মানুহ ক্ষীণাই যায় সেইবোৰ আৰু তো হেতুৱে তোমাৰ কোৱেশ্চনৰ এভৰিথিং শুড বি ইনক্লুডেড স্যার বহুতে ভাবে না অকল চেনি খালে মোৰ সুগাৰ হ'ব তেওঁলোকে চেনিটো বন্ধ কৰি দিয়ে কিন্তু বাকি সব বস্তু মানে ৰিফাইন বস্তুবিলাক খাই থাকে যেনেকে আমি গম পাও যে ৰিফাইন যেটো সুগাৰ হয় অকল চেনি নহয় সেইটো ময়দাও হয় ময়দাটো কিন্তু ৰিফাইন সুগাৰ বুলি কওঁ আমি সো খালি কি চেনি খালে আমাৰ সুগাৰ হৈ আছে এই চাহত এক চামুচ চেনি খোৱা বা ঘৰত অলপ মিঠাই খোৱা সেইটোৱে সুগাৰ আনি আছে না বহুত আৰু বেলেগ ফেক্টৰ আছে মানে যেটোৱে কন্ট্ৰিবিউট কৰি আছে ডায়াবেটিস ঠিক আছে মানে চেনি খালে সুগাৰ হ'ব বুলি বহুতে ধাৰণা কৰে চেনিৰ পৰা দূৰত থাকাই ভাল কাৰণ চেনিটো বেয়া বস্তু হয় এক্সেস অফ সুগাৰ ইজ বেড বাট ইটো এটা যে চেনি খালে সুগাৰ হ'ব বুলি নহয় এনেইটো নৰমালি আমি জানো বহুত টাইপ অফ ডায়াবেটিস আছে বাট টাইপ 1 এণ্ড টাইপ 2 ডায়াবেটিস আৰ মোস্ট কমন টাইপ 1 ডায়াবেটিস মানে যাৰ ইনসুলিন মানে নাই তো এই টাইপ 1 ডায়াবেটিস তো যাৰ ইনসুলিন নাই ই চেনি খা নোখোৱাৰ লগত কানেকশনে নাই টাইপ 2 ডায়াবেটিস মানে তাৰ ইনসুলিন ৰেজিস্ট্যান্স হৈ গৈছে তাৰ ইনসুলিন আছে বডিত কিন্তু কাম নকৰে বেছি ভালকে কাম নকৰে ৰেজিস্ট্যান্সটো কমাব লাগিব তেতিয়া হয়তো বডিৰ ইনসুলিন কাম কৰিব তাতে টেবলেটৰ কাম দিয়ে কিন্তু টাইপ 1 ডায়াবেটিস যত ইনসুলিন নাই আমি বাহিৰৰ পৰা ইনসুলিন দিবই লাগিব টাইপ 1 ডায়াবেটিস তোমাৰ ইয়াং মানুহবিলাকৰ বেছি দেখা যায় কাৰণ সৰুৰে পৰা বডিত ইনসুলিন নাই এতিয়া কথাটো হল চেনিৰ দুটা জায়গাটো কানেকশন নাই যদি তুমি ভালকে যদি সোৱা পেথোফিজিওলজি চাবলৈ গলে কিন্তু চেনিয়ে কেনেকে মানে তোমাৰ এফেক্ট কৰিব সাপোজ লেটস সে এতিয়া টাইপ 1 ডায়াবেটিস ই চেনিটো হজমে কৰিব নোৱাৰে তো সৰুৰে পৰা হৈ আছে তাৰ ডায়াবেটিস তাৰ সুগাৰ হাই থাকে হয়তো পিছত কেতিয়াবা কিবা হতে তাৰ গম পোৱা গল মোৰে লগৰ দুজন তিনজন মান আছে তেখেতসকলে কলেজ লাইফত গমে পোৱা নাছিলে তাৰ পিছত এবাৰ বেমাৰ হতে এডমিট হতে দেখিলে সুগাৰ বলে 300 তেতিয়া পাহে তাৰ ডিটেক্ট হ'ল তেতিয়া বলে ভালকে হিষ্ট্ৰি চাউতে গোৱা হ'ল যে ফ্যামিলিটো আছে তো হেনেকুৱা তো এতিয়া চেনিটোৱে কি কাম কৰে চেনিটো খালে সুগাৰ নহয় সুগাৰটো মানে চেনিটো খালে মানে ডায়াবেটিস নহয় ডায়াবেটিস আগৰ পৰাই আছে হয়তো ডিটেক্ট হোৱা নাই কিন্তু চেনিটো এভয়েড কৰিব লাগে কমপ্লিকেশনটোৰ কাৰণে কমপ্লিকেশন এভয়েড কৰিবলৈ কাৰণে এতিয়া টাইপ 2 ডায়াবেটিসত কি হয় তুমি যদি চেনিটো খাই দিয়া অবিয়াসলি তোমাৰ এইফালে ইনসুলিন ৰেজিস্ট্যান্স আছে যিখিনি এক্সেস সুগাৰ আছে এইখিনিটো তোমাৰ আলটিমেটলি বডিয়ে মানে হেৰি কৰিব মেটাবলাইজ কৰিব চেষ্টা কৰি পিনে ফেটি এচিডত কনভাৰ্ট হৈ পিনে কিবা কিবি হৈ পিনে এইটো প্ৰবলেম কৰিবই তো এইটো হল টাইপ 2 টাইপ 1 ডায়াবেটিসত তোমাৰ সুগাৰ বেছি খাই থাকিলে একচুয়ালি এভয়েড মানে মেটাবলাইজ কৰিব পৰা নাই ইনসুলিনে নাই বডিত আৰু বেছি এফেক্ট কৰিব তো সুগাৰ ইজ নট এছ'চিয়েটেড উইথ ডায়াবেটিস মানে development of diabetes but sugar is associated with the complications বা hyperglycemia বা high sugar is associated with complication of diabetes ইয়াতে এটা কথা ক'ব বিচাৰো এতিয়া নতুন কনসেপ্ট আহিছে আমি সৰুৰে পৰা যিমান পাৰো চেনি কমকে খাব লাগে কিয় খাব লাগে কাৰণ আমি জানো যে আমাৰ বডিত বিটা সেলস বুলি থাকে বিটা সেল পেনক্ৰিয়াছত থাকে বিটা সেল ই ইনসুলিন এতিয়া সাপোজ এজন মানুহৰ সুগাৰ নাই কিয় সুগাৰ নাই তাৰ কাৰণ হি যিমান চেনি খাইছে যিমান মিঠা বস্তু খাইছে যিমান কাৰ্বোহাইড্ৰেট খাইছে হেতু বিটা সেলে তাত তেখেতৰ পেনক্ৰিয়াছৰ যোনটো বিটা সেল আছে বিটা সেলে তাৰমানে ইনসুলিন ওলাই আছে এতিয়া যদি হে বেছিকে হি যদি খাই আছে সাপোজ লেটস সে হি বলে ধৰা সৰুৰে পৰা বলে মিঠাই খাই আছে একদম 30-40 ইয়ার্স 50 ইয়ার্স হৈ গল তাৰ মিঠা বহুত খাই বলে আননেসেসাৰিলি খাই যতে পাই মিঠাই খাই থাকে লাহে বিটা সেল বিলাক এক্সস্ট হোৱা ষ্টাৰ্ট কৰিব বিটা সেলেটো যিমান বাৰ হি মিঠা খাই আছে ইনসুলিন ওলাই আছে লাহে বিটা সেল ফুকোৱা ষ্টাৰ্ট হ'ব বিটা সেলৰ ইনসুলিন নাইকিয়া হৈ যাব তেতিয়া হি ডায়াবেটিস ডেভেলপ কৰিব তাৰমানে ইনসুলিনে শেষ হৈ গল
বা কেতিয়াবা বিটা সেলত ইনফেকশন হলেও মুঠতে বিটা সেল ফাংশনিং ইজ এসোসিয়েটেড তুমি লোড দি আছা তুমি সুগার খাই খাই লোড দি আছা বিটা সেলে আৰু কিমান লোড ল'ব মানুহজন জীয়াব 70 বছৰ কিন্তু তাৰ বিটা সেল ফাংশনিং 50 বছৰতে শেষ হৈ গ'ল লাষ্টৰ 20 বছৰখিনিত তেখেতৰ সুগাৰ ডেভেলপ হৈ গ'ল মানে ডায়াবেটিস ডেভেলপ হ'ল হেনেকুৱা হয় তো সুগাৰ ইজ এসোসিয়েটেড ইনডাইৰেক্টলি উইথ ডায়াবেটিস বাট নট ডাইৰেক্টলি উইথ দ্য ডেভেলপমেন্ট অফ ডায়াবেটিস তো বাকি খাব পাৰে কিন্তু মিঠাটো যিমান পাৰে সৰুৰ পৰা ষ্টাৰ্টিংৰ পৰা কম খাব লাগে আননেসেসাৰিলি খাব নালাগে আৰু মিঠা মানে চেনি বুলি নহয় যিকোনো তুমি যে ক'লা যে যিবোৰ আছে মেদাই হওক বা তোমাৰ প্ৰসেস ফুডে হওক যিবোৰ বিস্কিট সিস্কিট চাবা তাতে বহুত মানে সুগাৰ থাকে এতিয়া বেবিৰ যিবোৰ প্ৰটিন পাউডাৰ থাকে প্ৰটিন পাউডাৰ বেবি বিলাকৰ বা যিবোৰ থাকে হেবোৰত লিখা থাকিব সুগাৰ বুলি সুগাৰ এক্সেস সুগাৰ আছে সৰুৰ পৰা সুগাৰৰ হেৰি পাই আছে তো এইটোৱে আৰু মানে যিমান পাৰে কমাব লাগে সুগাৰটো তো মানে বিটা সেলৰ উই হ্যাভ টু ৰিস্টোৰ দা মানে ৰিজাৰ্ভ দা বিটা সেলটো ৰিজাৰ্ভ কৰি ৰাখিব লাগে যাতে আমি যিমান দিন জীয়াই থাকো সিমান দিন বিটা সেলে ভালকে ফাংচন কৰিব পাৰে বডিক যিমান ইনসুলিন লাগে সিমান দিব পাৰে আননেসেসাৰি তুমি দিয়া নাই সেইখিনি একো ক্ষতি নকৰে সেইখিনি খাব লাগে আৰু ইনফেক্ট চেঞ্জ অফ টেষ্ট কৰি থাকিলে একচুয়ালি এপেটাইটো থাকে আৰু নেক্সট কথা হল তুমি যদি বেছি সাপোজ লেটস সে তুমি যদি ভাবিছা যে তুমি বলে অলপমান বেছি খাই লৈছা আজি তুমি ট্রাই টু ব্যালেন্স ইট ইন দ্য নেক্সট মিল অর তুমি এটো ওয়ার্কআউট করা তুমি বার্ন করা বস্তুটো তুমি এক্সারসাইজ করা সো এভরিথিং ইজ ব্যালেন্স আর এভরিথিং শুড বি ইন্ডিভিজুয়ালাইজ এজন মানুহ জুনে মানে ধৰা ডেইলি এতিয়া গাঁৱৰ মানুহে যদি ডেইলি কাম কৰি আছে তাৰ অটোমেটিক বাৰ্ন হৈ যাব হি নিড নট এক্সারসাইজ এজন মানুহ জুনে তোমাৰ এতিয়া টাউনৰ মানুহ জুনে বেংকত চাকৰি কৰে ৰাতিপুৱাৰ পৰা 5টা 6টা বজালৈকে বেংকতে বহি আছে ই বলে মিঠাই খাই আছে হয় that will be dangerous for him কিন্তু এটা গাঁৱৰ মানুহে গলে মিঠাই খাইছে চাহ খাইছে ই বলে ইফালে ইফালে খেতিও কৰিছে কামো কৰিছে তাৰ এইটো ব্যালেন্স হৈ আছে অটোমেটিক এইটো এভৰিথিং শুড বি ব্যালেন্সড এইটো আৰু তুমি আননেসেসাৰি নাখালে হল সুগাৰটো এইটো মানে আমাৰ যি কাম কৰো যদি আমি বহি থকা কাম কৰো তেনে ক্ষেত্ৰত অলপ আমি কম খাব লাগে যদি আমি খাব লাগে মানে এভয়েড কৰিব লাগে ব্যালেন্স কৰিব লাগে আৰু যদি আমি ধৰক পুৰা এক্সারসাইজ কৰো পুৰা আমাৰ এক্টিভ লাইফস্টাইল তেতিয়া খালেও চাগে ইমান প্ৰবলেম নহব এক্টিভ লাইফস্টাইল হলে খালে প্ৰবলেম নহয় এই যে বাহিৰৰ মানে যিবোৰ গাঁৱৰ মানুহবোৰেতো টাউনৰ মানুহতকৈ বেছিয়ে খায় কিন্তু তাহাঁতৰ যি দেখা গৈছে তাহাঁতি মানে ওয়ার্কে দি ব্যালেন্স কৰি দিয়ে এই হিচাপে তেখেতসকলৰ থাকি যায় আৰু আমাৰ যিহেতু আমি খাওঁ লাগাতকৈ বেছি খাওঁ বহি দিও ৰাতি সোনকালে শুই দিও ৰাতিপুৱা দেৰিকে উঠো হয় গোটেই লাইফস্টাইল এইটো লাইফস্টাইলৰ বহুত এফেক্ট কৰে বলা যে থাইৰয়ডত ফুলকবি বন্ধাকবি এইবোৰ নাখায় এতিয়া যদি থাইৰয়ড পেশেন্ট এজনে ফুলকবি বন্ধাকবি খায়ও যদি সেইটো সদায় নাখায় আৰু যেতিয়া খাই কমকে খাব গোটেই বলে ভাত দালি নোখোৱাকে অকল ফুলকবি বন্ধাকবি খাইছে হেনেকুৱা নহয় তো সেইকাৰণে হেতু ইমান ইম্প্যাক্ট নকৰে তাৰ পেথোফিজিওলজি চাব লাগিব তেখেতে হাইপোথাইৰয়ড বা মানে থাইৰয়ড কিয় তাৰ বাঢ়িছে বা কমিছে সেই পেথোফিজিওলজি চাব লাগিব সেই হিচাপে তাক এপ্ৰোচ কৰিব লাগিব এতিয়া সাপোজ এটা ইউৰিক এসিডৰ মানে গাউটৰ পেশেন্ট বা ইউৰিক এসিড হাই থকা পেশেন্টে মাছ মাংস একদম বাদ দি দিছে শাক সবজি কিবা দালি চালি বাদ দি দিছে বা তোমাৰ ধৰক মেইনলি তাতে কি কয় মসুৰ দালি বহুতে মসুৰ দালিৰ কথা বহুতে সুধে দালি সব মাহৰ দালি মসুৰ দালি এৰিব লাগিব নেকি বুলি ইউৰিক এসিড থকা পেশেন্টে মোক আজিও সুধিছে তো ইয়াতে এটা কথা ক'ব বিচাৰো যে ইউৰিক এসিড যোনটো আছে ন হেতু তাৰমানে অকল মন বা তোমাৰ যিবোৰ অৰ্গান মিট বুলি কয় লিভাৰ কিডনি ব্ৰেইন এইবোৰ যে কিছুমানৰ যে ধৰা কিবাৰ লিভাৰ চিকেনৰ লিভাৰ বা মাটনৰ লিভাৰ খাই পিনে কিছুমানে ভাল পায় বা তোমাৰ এই যে হেবোৰ খাই পিনে ভাল পায় ধৰা মিট ফিশৰ ভিতৰত তোমালোকৰ ফিশৰ হেবোৰ খাই পিনে ভাল পায় যিবোৰ অৰ্গান মিট বুলি যেটো কয় তো হেতু এসোসিয়েটেড আছে এলকহল এসোসিয়েটেড আছে যিকোনো বিভাৰেজ তোমাৰ বিভাৰেজ এসোসিয়েটেড টিন ফুডবোৰ এসোসিয়েটেড আছে বিকজ দে আৰ হাই ইউৰিক এসিড ফুড তো হেবোৰ এভয়েড কৰিব লাগে বেলেগ তোমাৰ ইয়াতে সাপোজ লেটস সে এতিয়া হাইপোথাইৰয়ড পেশেন্ট এটা যিবোৰ তোমাৰ টিন ফুড বিলাক এইবোৰ খাব নালাগে মেইন কিছুমান আইটেম আছে হেবোৰ বাদ দিব লাগে কিন্তু আদাৰ দেন দ্যাট যিবোৰ মিট চলি আছে তোমাৰ সোসাইটিত মিট চলি আছে যে মোৰ ইউৰিক এসিড আছে কাৰণে মই মাছ মাংস খোৱা বাদ দি দিলো হয় প্ৰটিনে বন্ধ কৰিলো বা মোৰ থাইৰয়ড আছে কাৰণে মই কবি ছবি খোৱা বাদ দিলো মই কেতিয়াবাৰ পৰা মই মাছ মাংস নাখাওঁ মই ফুলকবি বন্ধাকবি দালি ভাত এনেকে খাই আছো হেতু হ'ব নালাগে তাৰমানে ডক্টৰক সুধক যে কোনটো এসোসিয়েটেড আছে এতিয়া ম্যাক্সিমামৰ ইউৰিক এসিড হাই থকা মানুহবিলাক মই দেখিছো মোৰ সিনাৰিও এলকহলিক হয়
তো সেইটো আৰু মাছ খালে সৰু মাছৰ কাটাবোৰ খাব নালাগে এইটো বহুত নালাগে, ইম্পৰ্টেন্ট yes, কথা yes, সৰু important. মাছৰ সৰু মাছ খাব বুলি কওঁ আমি ডায়াবেটিক পেচেণ্ট বিলাকক কওঁ যে আপুনি যদি মাছ মাংসৰ কথা সুধে কওঁ যে লোকেল মুৰ্গী খাব পাৰিব আৰু সৰু মাছ খাব পাৰিব এতিয়া সৰু মাছ খোৱাৰ লগে লগে তাহঁতে সৰু সৰু মাছ যিবোৰ পায় সেইবোৰ খোৱা ষ্টাৰ্ট কৰে আল্টিমেটলি ইউৰিক এচিড বাঢ়ি যায় বা হয়তো ইউৰিক এচিড আগৰ পৰাই আছিলে পিছত গাউট লৈ পিনে প্ৰেজেন্ট কৰে এই মাছৰ কাটাবিলাকত মানে বহুত হেৰি হয় তোমাৰ এই ইউৰিক এচিড বাঢ়া চান্সটো থাকে তো সেইকাৰণে মানে তোমাৰ থাইৰয়েডে হওক বা হাইপাৰ ইউৰিচেমিয়াই হওক বা ডায়েবেটিছে হওক এভৰিথিং শুড বি বেলেঞ্চ এণ্ড all the minerals তুমি যোনটো সুধিলা লাষ্টত all the minerals are required for our body pathophysiology or body's physiological functions so সেইকাৰণে মানে সব বস্তু যে বেলেঞ্চত আমি পাই থাকো তেতিয়া ভাল আমি যিবোৰ নটৰিয়াছ ফুড সেইবোৰ আমি এভয়েড কৰিব লাগে প্ৰত্যেক ডিজিজৰ ক্ষেত্ৰত নটৰিয়াছ ফুড আছে এই নটৰিয়াছ ফুড কিটা জানিব লাগে ডক্টৰৰ ফালৰ পৰা আজিকালিতো গুগল কৰিলে গম পোৱা যায় এতিয়া তোমাৰ যোনটো ইউৰিক এচিডৰ তুমি যদি চোৱা গুগলৰ হোৱাট আৰ দ্য হাইপাৰ ইউৰিচেমিক ফুড বা হোৱাট আৰ দ্য ফুডছ টু বি এভয়েডেড ইন এ পেচেণ্ট উইথ হাই ইউৰিক এচিড তেতিয়া তোমাৰ হয়তো এই এলকহলটোৱে ফাৰ্ষ্ট আহিব তাৰপিছত নেক্সট আহিব তোমাৰ এই অৰ্গেন মিটবোৰ আহিব বিভাৰেজেছবোৰ আহিব তো সেইবোৰ নটৰিয়াছ ফুডবোৰ এভয়েড কৰিলে আদাৰ দেন ডেট এভৰিথিং কেন বি টেকেন এণ্ড ইন ল' এমাউণ্ট ফুলকবি বন্ধাকবি দালি খালেতো গোটেই দিন দালি খাই নাথাকে ওৱান টাইমহে দালি খাব যদি ইন চাম এৰিয়াছ দালিটো যদি এছ'চিয়েটো আছে এইখিনি এমাউণ্ট অফ দালি একো ক্ষতি নকৰে আনকি তোমাৰ ভালহে কৰিব এইটো বডিৰ কাৰণে তো সেয়াই নটৰিয়াছ ফুড কিটা জানিব লাগে ইন এভৰি ডিজিজেছ আদাৰ দেন ডেট তুমি বাকীখিনি খাব লাগে আৰু দৰকাৰো হয় বডিৰ কাৰণে ভালো হয় স্যাৰ মই ওয়েট লছৰ কথা ক'ব খুজিছো ডক্টৰ তাতে আহিলে ধৰক শকত থাকিলে ধৰক কিবা আৰ্থৰাইটিছৰ প্ৰব্লেম আছে বা নি পেইন আছে বা ধৰক এনেকুৱা থাকে আমি চাইছো অবিচিটিটো বহুত লিংক হৈ আছে বহুত মেটাবলিক ডিজিজৰ লগত সো আমি যেতিয়া পেশেন্টক কাউন্সেলিং কৰো যে আপুনি ওয়েট লছ কৰি আহক তেতিয়া সেই ওয়েট লছটো কৰাৰ কিছুমান নিয়ম থাকে নে স্যাৰ নে কি মই নাখাই কেনেও ওয়েট লছ কৰিব পাৰো বা যদি মই 3 বেলা খাইছিলো এটা টাইম খাও এতিয়া তেতিয়াও তো মোৰ ওয়েট লছ হ'ব তো মোৰ কোৱেশ্চনটো হ'ল কি স্যাৰ কম্পোজিশন বডি কম্পোজিশনত কাম কৰিব লাগে মানে যেটো আমাৰ ওয়েটত অকল ফেট নাথাকে মাসল থাকে বডি থাকে আমাৰ পানী থাকে এটা তো বোন মিনাৰেল ডেন্সিটি থাকে সো আমি এই কম্পোজিশনটোত কাম কৰাত বেছি ফোকাস কৰিব লাগে নে অকল খালি ওয়েট লছ কৰাত ফোকাস কৰিব লাগে এতিয়া সাপোজ তুমি কলা অস্টিও আৰ্থৰাইটিছৰ ক্ষেত্ৰত মেক্সিমাম মানুহৰ অস্টিও আৰ্থৰাইটিছ কম মানে বেছি বয়স বাঢ়ি গলে হয় কিন্তু এতিয়া দেখা গৈছে যে মিডল এজত 45 to 50 ইয়াৰ্ছৰ ভিতৰতে বহুত মানুহে অস্টিও আৰ্থৰাইটিছ ভৰিৰ যোনটো নি অস্টিও আৰ্থৰাইটিছ লৈ পিনে আহে কাৰণটো হ'ল অবেচিটি আৰু ডায়েবেটিছ বেছি আগত হোৱা হৈছে ইয়াং ডায়েবেটিক আহা হৈছে ইয়াং হাইপাৰটেনচিভ আহা হৈছে প্ৰেছাৰ হাই কম বয়সতে obesity of course obesity is very notorious for many diseases আৰু মেইনলি বিকজ অফ লাইফষ্টাইল হৈ আছে এইটো তো প্ৰথম কথা হ'ল obesity কমাবলৈ কাৰণে লাইফষ্টাইলটো চেঞ্জ কৰিব লাগিব লাইফষ্টাইল চেঞ্জ কৰাত আছে তোমাৰ ফুড আৰু তোমাৰ এক্সাৰসাইজ তো ফুডটো যোনটো চেঞ্জ কৰিব লাগে তুমি যোনটো এক্সাৰসাইজ অবভিয়াছলি এক্সাৰসাইজ ইজ মাষ্ট এক্সাৰসাইজৰ ভিতৰত এতিয়া তোমাৰ যদি পেশেন্টে যদি আঁঠু বিষাই আছে তাক তুমি কৈছা যে তুমি আপুনি খোজ কাঢ়িব এটোতো লজিক্যাল নহয় ফৰেন কান্ট্ৰিজত বহুত আহি গৈছে এতিয়া একুৱাটিক এক্সাৰসাইজ আহি গৈছে সুইমিং পুলত তেখেতসকলক খোজ কাঢ়িব দিয়ে হেৰি কৰিব দিয়ে এইবোৰ আছে বা সুইমিং কৰিব দিয়ে আদাৰ দেন মানে যাৰ নি পেইন আছে এইটো খোজ কাঢ়িব নোৱাৰে হয়তো ই সুইমিং কৰিব বা তোমাৰ একুৱাটিক পানীত সুইমিং পুলত খোজ কাঢ়িব এইবোৰ আছে এইবোৰ বাৰু বাহিৰৰ ডেভেলপ কান্ট্ৰিজৰ কথা আমাৰ ইয়াতে কি হয় বহুত মানুহ দেখা গৈছে যে একদম খোৱা বাদ দিয়ে তুমি যেনেকৈ কৈছা দিনতে খাই দিলে বা ৰাতিটো একো নাখালে এভয়েড কৰিলে ৰাতি বোলে একো নোখোৱাকে থাকিলে 3টা মান বজাত খাই দিলে ৰাতিপুৱা 1টা বজাত খাই ৰাতিপুৱা 7টা মান বজাত খাইছে আবেলি 3টা বজাত খাইছে ৰাতিটো একো নোখোৱাকে থাকিলে ওয়েট লছ হ'ব আৰু নিউট্ৰিশনালিও বহুত উইক হ'ব আৰু when মানুহটো নিউট্ৰিশনালি যেতিয়া উইক হৈ যায় তাৰ ইমিউনিটি কমি যাব ইমিউনিটি কমাৰ লগে লগে বেলেগ বেমাৰ আহা তোমাৰ চান্সটো বাঢ়ি যাব সেইকাৰণে এই ক্ষেত্ৰত মোৰ মতে এইটোৱে হ'ব লাগে পেশেন্টৰ তুমি ডায়েটটো চেঞ্জ কৰি দিব লাগে এতিয়া সাপোজ তেখেতে কোনটো ফুড খোৱাৰ কাৰণে তাৰ obesity হৈ আছে হেতু এভয়েড কৰিলে এতিয়া যদি টাউনৰ মানুহ এজনে যদি ধৰা ৰাতিপুৱা তোমাৰ বাহিৰা ফুডটো খালে পিজ্জা এটা খাই দিলে বা ব্ৰেড আৰু বাটাৰ খাই দিছে তাৰ পিছত আৰু দুপৰীয়া বলে ধৰা হোটেলত খানাটো খাই দিলে তাতে তেল মছলা থকা মাংসটো খাই দিলে ৰাতিটো একো নাখালে আল্টিমেটলি একে কথা হ'ল হেতু এভয়েড কৰিব লাগিব চেঞ্জ কৰি দিব লাগিব হয়তো ৰাতিপুৱা বুট মুগ বাদাম খাই দিয়ক তাৰ পিছত তোমাৰ হয়তো গাখীৰ এক গ্লাস খাই দিয়ক আবেলি দুপৰীয়া ভাত দালি
অলপমান যদি চিকেন খাই হ'ব খাব পাৰে এনেকৈ কৰিব পাৰে ৰাতি অলপমান লাইট ফুড খাও কিবা এটা খাও ৰাতি ধৰক চব্জি বেছি বা সালাডে খাই দিও চেঞ্জ কৰিলে বস্তুটো বডিয়ে পায়ো থাকিলে আৰু ফুডৰ কম্পজিশনটো চেঞ্জ হৈ গল যিবোৰ মানে ফেটছ মেইনলি এডিপোজ টিস্যু ডেভেলপ হ'বলৈ যাব এডিপোজ টিস্যু মানে যিবোৰ বডিৰ ফেট টিস্যুবোৰ থাকে সেইটো কয় সেইটো ডেভেলপ হ'ব নাপালে আমি ফুডৰ প্যাটাৰ্নটো চেঞ্জ কৰি দিছো আমিতো মানে নোখোৱাকে ৰাখা নাই তো সেইটো মানুহৰ আইডিয়াত আহিব লাগিব যে একদম নোখোৱাকে থাকিলে তেখেতৰ উল্টা ক্ষতিহে হ'ব ওজনটো কমিব কিন্তু তেখেতৰ ইমিউনিটি কমি যাব তেখেতৰ বেলেগ বেমাৰো আছে তো অকল মানে তোমাৰ থাইৰয়েড বা সুগাৰ বা হাইপাৰটেনশন প্ৰেছাৰ এইটো নহয় তো টিবি আজিকালি সবৰে টিবি আছে হস্পিটালত যে যিমান মানুহ আহে ম্যাক্সিমামৰ টিবি থাকেই হয়তো ধৰা নপৰে সেইটো বেলেগ কথা হয়তো তেখেতসকলে ইমিউনিটি তাহাঁতক দমাই ৰাখিছে কিন্তু যোনজন তেখেতৰ সন্মুখত আছে তেখেতটো উইক আছে তেখেতৰ তাত হৈ যাব পাৰে তো হেনেকুৱা কথা আৰু সেইকাৰণে ইমিউনিটিটোৰ কাৰণে একচুয়ালি সব খাব লাগে আমি আৰু ওজন কমাব লাগিলে বাহিৰত বেলেগ কান্ট্ৰিজত এভৰিথিং ইজ প্ল্যান তোমাৰ একুৱাটিক এক্সাৰসাইজ এইবোৰ আহি গৈছে আমাৰ ইণ্ডিয়াত কি হয় আমাৰ ইণ্ডিয়াত আমি খোৱাটোৱে দিয়ে মেইনলি চাব লাগিব আমি চেঞ্জ কৰিব লাগিব আৰু গাঁৱৰ যিবোৰ মিট আছে যে সব এৰি দিব লাগে হেনেকুৱা নহয় সব লাগে কম কমকে লাগে চেঞ্জ কৰিব লাগে এতিয়া শকত মানুহ এজনে মাছ মাংস খাব নালাগে এনেকুৱা নহয় শকত মানুহ এজনে ওজন কমাবলৈ কাৰণে মাছ মাংস খাব কমকে খাব যিমান পাৰে তেল কমাই দিয়ক বইল খাওক সবজি বেছিকে খাওক ৰাতি সালাডে খাওক লাগিলে ৰাতিপুৱা বুট মুগ বাদাম খাওক বুট মুগ বাদামে দিও ৰাতি তিয়াই থৈ দিলে বুট মুগ বাদাম গোটেই দিনটোৰ কাৰণে অলপ অলপকে খাই থাকিলে তেখেতে শক্তিও পাই থাকিব ইমিউনিটিও থাকিব হেনেকুৱা কথা চেঞ্জ কৰিব লাগিব লাহে লাহে দেখিব যে ওজনো কমি গৈছে তেখেতৰ এটা স্লো প্ৰসেস হয় কিন্তু হৈ যাব লাহে লাহে যেতিয়া ওজন কমিব তেখেতৰ হাৰ্ডি বিষটোও কমিব খোজ কাঢ়িব পাৰিব লাহে লাহে তেনেকে মডিফাই কৰিব পাৰে আৰু